হেল্ল' জয়ন্ত ক'ত হা বহুত দিন দেখাই নাই। আছো ৰ'ব, আপুনি দেখো বহুদিন আকৌ অৰ্ডাৰ দিয়েই নাই। অৰ্ডাৰ দিবা ৰ'বা, পইচা পাতিৰে টান চলিছে সেইকাৰণে তোমাকো দেখা নাপালো। পইচাৰ কথা চিন্তা কৰিব নালাগে দিয়ক, কিবা লাগে যদি কওক, আপোনাৰ এড্ৰেছত মই অৰ্ডাৰ কৰি দিম। হাও কি কোৱা জয়ন্ত, ইমান মৰম কৰা তুমি মোক। ৰ'বা আন পাইছো, পিছত ফোন কৰিম দিয়া। দক পিছত ফোন কৰিব। পিছত ফোন কৰিম দিয়া। হেৰা কোথা আছো ইমান দেৰি ক'ত আছিলে? তোমাকে ৰখি আছো। মইনা কলিজা। পেলু পেলুৱে পেলুৱে কিয়ে খানা এটা আমি নেকি? কেইটকা দিবা লাগবো? পইচা দিবা নাগে। তেতলিৰ খানা বা মজা পাই থাকা মাতো দে। নে মাত তাড়াতাড়ি। তই ইয়াতে ৰ, মই 5 মিনিটত যাই 10 মিনিট আহিছো। কিয়ে তেতলি খানা খাবি? তেতলি খানা ক'ত মই নাজনো, মিলি জানে চব। যা যদি বল। যাম সোনকালতে বেলাগব, কিন্তু মই ঘৰতকৈ নাযাওঁ। বল 10 মিনিটত যাই আধা ঘণ্টাত আহিছিলো। বল মনে খাই আছে, মইতো মালিকক কৈ দিম। আইছো? আহিবা দেৰি ৰাস্তাত ৰখি আছো, আহক। গেছো ৰ'বা না অমান ৰখাচোন। ৰখিয়ে আছো। ভিতৰলৈকে সোমাই নাও কিয়া? কিয়া
অৰ্ডাৰ এটা দিছিলোঁ এই পাৰ্চেলটো আছি অঁ দে 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 তুমি এতিয়া যোৱা এও আছি পিছত লগ পাম দা ন কি ভাল লাগছি তোমাক দেখা পাই আইছ যি অ' মই আহো আহোকেই থাকোঁ তুমি বিয়াও হলা নহ'লে মই চেষ্টা কৰিব পাৰিলো একবাৰ বিয়া হলো কি হল এ মোক টাইমে নেদে কেৱল পইচাক লৈ চিন্তা কৰি থাকে টকাটো লাগবই তথাপিও ইয়াতে নবহাকে তুমি এখন বাই কালিও আছিল দেখোন কি কেছ তুমি মোক লৈ জ্বলা বিয়া কৰাতকৈ এনেকেই ভাল এনেকেই চলি থকা ভাল হ'ব তুমি যদি এংকে বিচাৰিছ এংকে হ'ব দা আৰু অলপ কাষত নাহক দিয়া ধেত আকৌ নহয় আহা আজিয়ে চান্স পাইছোঁ ৰ চালা হেল্ল' 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 এই ৰকাত বাইকৰ ইতেই জেল শেষ হ'বা পাই
ঐ এর গাড়িখানো কি হল তেল হেঁকেছি বোধহয় এ লো শুনি কি নাও মান এ সময় নাই বল 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 ভাই মরলু দে ও ই মৰিল নেকি আই ও বস বুঝবা নাই তহঁতে কৰ নেমেছো ও বস আপনি মাথা কানে আমি ইছু ঐ কি কথা পাইছা ও বস ঐ কি পলা নমস্কাৰ হাহুৱা চেনেলৰ সমূহ ভিউৱাৰসকল এতিয়াৰ পৰা হাহুৱা আমাৰ ভিডিঅ' শ্বুটিঙৰ যিসমূহ ব্লপাৰ্ছ থাকিব সেইসমূহ আপলোড হ'ব পিংকুজ ব্লগ নামৰ চেনেলটোত আৰু সেই চেনেলটোৰ লিংক আমাৰ ডিছক্ৰিপশ্যনত দি থাকিব এই ভিডিঅ'টোৰ আপোনালোকে যাই লিংকটোত ভিজিট কৰিব